স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লে আশা কৰিছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আগৰ ব্লগবোৰত যিদৰে মৰম দিছিলে এই ব্লগটো মোক মৰম দিব আৰু দেখিছেনে ইমান ধুনীয়াকৈ মানে তগৰজোপা ফুলি আছে নহয় ইমানে মজা লাগিছে নহয় আঁতৰৰ পৰা খুব ধুনীয়া লাগিছে সো আপোনালোককো অকণমান দেখুৱাই দিলো আৰু ইফালে এজোপা আৰু এইফালে এজোপা সৰু হৈ আছে বাৰু অকমান ফুলিছে এজোপা কিন্তু কিমান ফুলি আছে সো ইমানে ধুনীয়া লাগিছে নহয় মানে বহুতে ধুনীয়া লাগিছে আৰু দিনটো কি কৰো কি নকৰো হেখিনি দেখুৱাম স্পেশাল গিফট আছে মই বিহুত পোৱা হেখিদিও দেখুৱাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ কন্টিনিউ কৰি চাই থাকিব আৰু এইফালে মই বিহুত বনোৱা পিঠা অলপ আছিলে সেয়া লৈছোঁ আৰু ভুজি আছে ভাতটো বনাই লওঁ এইফালে চেংমৰা কাটি ল'লোঁ আৰু এইফালে সৰু আলু কাটি লৈছোঁ মই মানে বেটিয়ে চেংমৰা নাখায় সেইকাৰণে সৰু আলু আৰু এইফালে বাৰীৰে সজিনা এতিয়া ভাতটো পটাপট বনাই লওঁ এতিয়া দেখুৱাম আপোনালোকক মই বিহুত পোৱা স্পেশাল গিফ্টখিনি প্ৰথমতে দেখুৱাবলৈ লৈছোঁ এযোৰ চাদৰ মেখেলা হয় এইযোৰ তো দেখুৱাই আছো এইখন চাদৰখন এইখন গোটেই গাটোতে এনেকুৱা হোৱাইট আৰু পিংক আছে বুটা আৰু সাইডৰ পটিটো এনেকুৱা আৰু এইফালে এয়া আৰু এইফালে চাদৰখনত মই ফুলৰ কালাৰে এনেকে দহি বাতি দিছো এইখন হয় চাদৰখন এইখন কেনেকুৱা লাগিছে জনাব আৰু ইয়াৰ লগৰ মেখেলাখন এইখন হয় মেখেলাখন সিম্পল হয় গৰমত পিন্ধিবলৈ খুব মানে আৰামদায়ক সো মই লৈ ললো তো কেনেকুৱা লাগিছে আৰু জনাব ওচৰৰ পৰা দেখুৱাই দিছো এইযোৰ নেক্সট জোৰাটো হ'ল এইযোৰ দেখুৱাই আছো এইখন হ'ল চাদৰখন এইখন গোটেই গাটোতে এনেকে হোৱাইটত ৰেড দি বুটা আছে গোটেই গাটোতে আৰু এইটো আচলটো হয় এইটো ওচৰৰ পৰা এনেকে দেখুৱাই দিছো মই এইখন হয় চাদৰখন আৰু ইয়াৰ লগৰ মেখেলাখন হ'ল এইখন মেখেলাখন সাইডটো এনেকুৱা সম্পূৰ্ণ মেখেলাখন গ্ৰে কালাৰ হয় এইটো কালাৰ মোৰ মানে পিন্ধিবলৈ খুবেই মন গৈ আছিলে তাৰপৰা ইয়াৰ ব্লাউজটো এইটো ব্লাউজটো সিম্পলকৈ চিলাইছো এইটো দেখাবলৈ লৈছো এইযোৰ 3 নম্বৰ কাপোৰযোৰ হ'ল এইযোৰ সিম্পল এইখন মেখেলাখন এইযোৰ চিলোৱা নাই চিলাবলৈ আছে হ'লেও দেখুৱাই দিছো এইখন হয় মেখেলাখন আৰু ইয়াৰ লগৰ চাদৰখন এইখন হয় চাদৰখন
আঁচলটো খুব ধুনীয়া লাগিছে, গোটেই আঁচলটোতে এনেকৈ ফুল আছে। আৰু এইটো ব্লাউজ পিচটো চিলোৱা হোৱা নাই, এইটো ব্লাউজ পিচটো চিম্পুলত আছে। এইযোৰ যোনযোৰ মই চাদৰ মেখেলা দেখুৱাইছিলোঁ, এইযোৰ ব্লাউজ পিচটো একদম চিম্পুল, কেতিয়াবা চিম্পুল পিন্ধিও ভাল লাগে। এইটো চিলোৱা হোৱা নাই, এই কাপোৰযোৰে মোৰ চিলোৱা হোৱা নাই। চিলাই লোৱাৰ পিছত বাৰু পিন্ধিলে মই আপোনালোকক নিশ্চয় এনেও দেখুৱামেই। এয়া আৰু এয়াই আছিল মোৰ কাপোৰ কালেকশ্যনখিনি। কেনেকুৱা লাগিলে জনাব। আৰু তেখেতে এটা কথা কৈ লওঁ, মানে কি মই বিহুৰ বজাৰৰ এটা ব্লগ দিছিলোঁ, ব্লগটোত এখন মানে ব্লু কালাৰ মেখেলা দেখুৱাইছিলোঁ। আৰু সেই মেখেলাখনৰ প্ৰাইচ কিমান লৈছিলে বুলি সুধিছিলে কেইগৰাকীমান ছাবস্ক্ৰাইবাৰে, মোৰ সেইটো কোৱা হোৱা নাই। সেই ভাবিলোঁ এই ব্লগটোৰ দ্বাৰাই জনাই দিওঁ। মেখেলাখনত লৈছিলে 450, আৰু সুধিছিলে দুগৰাকী মানে ক'ৰ পৰা লৈছিলে, সেইটো সুধিছিলে। মই সেইখন লৈছিলোঁ গোলাঘাটৰ পৰাই। যোনটো মানে মই বিহু বজাৰৰ ব্লগ দিছিলোঁ সেইটোত সুধিছিলে। মই ডেছক্ৰিপশ্যনত বাৰু লিংকটো দি দিছোঁ, তো চেক কৰিব, তাত গৈ দেখা পাব আপোনালোকে। আৰু মেখেলা চাদৰৰ কালেকশ্যনখিনি দেখুৱালৈ কেনেকুৱা লাগিলে জনাম। ইমানেই আছিল, আশা কৰিছোঁ চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যিসকলে চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া মই দিয়াৰ ভিডিঅ'ৰ প্ৰতিটো ন'টিফিকেশ্যন সময়মতে পাই থাকিব।